हेलो एवरीवन गुड इवनिंग की खबर सकलोरे आज मैं केनेक पिंक पुरी बनाऊँ ताके देखाऊँ या बीटरूट अलप रुकी लैसो रुकी लै ससपेन तात पानी अलप दी गरम करी लैसो बीटरूटखिनि तार पाছত अलप समय उतली रंगा होवात पानीखिनि चाकनी एखनेरे चाकी लम बीटरूटखिनि अलप सिजी पानीটো उला रंगाखिनि गाढ़ हबलै दिसो पूरा তাৰপিছতে এয়া হৈ গ'ল চাকনি এখনেৰে চাকি ল'লোঁ মই তাৰপিছতে আটাতে আৰু নিমখ ৰিফাইন তেল দি আৰু এই পিংক পানীখিনিৰে আটাখিনি মঠি লৈছোঁ এয়া হৈ গ'ল মোৰ পিংক দৌটো ইমান ধুনীয়া কালাৰ হৈছে দেখিছেনে আৰু সফ্টটো হৈছে বহুত এনেকৈ মই পুৰি দুখনমান পুৰি ল'লোঁ या पुरी हो गल दुखन एनके पुरी लैसो तार पिछते जलकियार चाटनी रेसिपिটো देखाइছো या टेवात मैं নহৰু আৰু জলকীয়া गरम কৰি লৈছো পুৰিয়া হোৱাতে ইয়াত দি লৈছো নিমখ খুন্দনাত দি লৈছো তাৰপৰা খুন্দিছো আৰু খুন্দাৰ পিছত মান ধনিয়াৰ পাত তিনিখিলা দি দিছো খুন্দি লৈছো খুন্দি গুৰি হোৱাত বাটি এটাত উলিয়াই লৈছো লগত অকণমান মিঠাতেল দি দিছোঁ তাত অকণ মিঠাতেল নেমু অকণ থাকিলে দিব পাৰে আমাৰ নাছিলে মই সেইকাৰণে দিয়া নাই নেমু অকণ দিলেও খুব ভাল লাগে খাবলৈ এনেও ভাল লাগে এইটো চাটনি যদি আপোনালোকে খাই চোৱা নাই তেনে এবাৰ বনাই খাই চাব কিমান টেষ্টি হয় তাৰপিছত লুচি আৰু কবি ভাজি চাটনি কবি ভাজিত মই বেছি